আত্মহনন সমাজত চলি থকা এটা অতি কৰুণ সমস্যা। অতিমাত্ৰা মানসিক চাপৰ বোজা বহন কৰিব নোৱাৰি এটি প্ৰাণে আত্মহত্যাৰ পথ বাছি লয়, যেন সমস্যাটোৰ সমাধানৰ একমাত্ৰ পথ। আমি বহুতো সম্ভাৱ্যক হেৰুৱালোঁ আৰু যেন এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰে কামনাৰে এটি কবিতাৰে মই পংকজ চৌধুৰী আপোনালোকৰ সন্মুখত। আমাৰ সকলোৰে অকাম্য মস্তিষ্কত তীব্ৰ মানসিক চাপ, হাত সাৰিবলৈ অপবাদৰ পৰা উপায় বাছি ল'লা। আত্মহত্যা মহাপাপ তুমি কি নাজানিলা? নাই জীৱন পাঠ, দায়িত্বহীন পলৰুৱা মনোভাৱ, আত্মবিশ্বাসৰ বাৰুকৈয়ে অভাৱ। বহুতৰে আশা তুমিতো সু উদাহৰণ, শুভ পথ প্ৰদৰ্শক। একোকে নকলা, একোকে নজানালা। আই পিতাই ভাই ভনী কাৰো কথাই নেভাবিলা। কিহৰ দৃষ্টান্ত দেখুৱাই গলা? হত্যা কিম্বা আত্মহত্যা সম অপৰাধ, জীৱন নাশৰ কাৰো নাই অধিকাৰ। কৰুণ মৰ্মান্তিক শব্দেৰে বাতৰি কাকতৰ শিৰোনাম অধিকাৰ। ইজ কুটুম, ওচৰ চুবুৰীয়া, পৰিয়াল, বন্ধু বান্ধৱৰ মাজত লাগিল হাহাকাৰ। সমালোচনা চৰ্চা অগণন, প্ৰকৃত কাৰণ জনাৰ নাই কাৰো প্ৰয়োজন। আপোনজন ত্যাগী নিজৰেই সোণালী স্বপ্ন কৰি ভংগ, লভিলা অশৰীৰী প্ৰেতাত্মাৰ সংগ। এক পৃথক জগতত ঘূৰি ফুৰি অনাই বনাই, কৰিছা নেকি উপভোগ আপোনজনৰ কান্দোনৰ ৰোল ইনাই বিনাই? কাৰো পৰা নললা উপদেশ বিধান, সহ্যহীন ধৈৰ্যহীন থিৰাং সিদ্ধান্ত তোমাৰ অস্থায়ী সমস্যাৰ স্থায়ী সমাধান। হয়তো হ'ব পাৰে কেতিয়াবা ইহেতি ৰূপ, অকাল মৃত্যু কদাপিও নহয় গ্ৰহণযোগ্য, আমাৰ সকলোৰে একেবাৰেই অকাম্য। ধন্যবাদ।